লাইভ কৰি দিয়া এটা বাহিৰত বহি দিয়ক আমি জীয়াই থাকিলে আমি কাম কৰিব পাৰিম হয়নে নহয় যদি মৰিয়ে যাওঁ মৰি যোৱাৰ পিছতো একো কাম নাই হয় আমি এজাহাৰ দিছো আপোনালোকে ভিতৰত মোৰ গাড়ীখন আছে আপোনালোকে তাৰ পৰা ভিডিঅ' ফুটেজ লৈ ল'ব পাৰে দেখিবলৈ পোৱা গৈছে যে দুয়োগৰাকী প্ৰাৰ্থীয়ে যুৱ প্ৰাৰ্থী হয় গতিকে এতিয়া এনেকুৱা সংঘৰ্ষ হৈছে ৰকিবুল হুছেইন আৰু বিজেপিৰ মাজতহে এনেকুৱা মই একো এইবিলাক কমেণ্ট নকৰো অকল আমাক জীয়াই থাকিব দিয়ক জীয়াই থাকিলেহে আমি কিবা কৰিব পাৰিম যদি এইবিলাক যদি পলিটিকেলাইজ কিবা বেলেগ কুৱেশ্যন হৈ থাকে আনচাৰ দি থাকিব লাগে সেইটো লম্বা প্ৰচেছ আৰু কিন্তু প্ৰথম জীয়াই থাকিব দিয়ক মোৰ গাড়ীত মই নিজে আছিলো আমাৰ প্ৰাক্তন মন্ত্ৰী আৰু টিংখাঙৰ প্ৰাক্তন বিধায়ক এটুৱা মুণ্ডা ডাঙৰীয়াও আছিলে তাৰপিছত মোৰ আৰু দুজন দাদা আছিলে আপোনালোকে ভিতৰত গৈ পেলাই গাড়ীখন পাৰ্ক কৰা আছে তাৰ পৰা আপোনাৰ ভিডিঅ' ফুটেজ ল'ব পাৰে